বাক্সাৰ মুছলপুৰত তিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি বাক্সা জিলা উপায়ুক্তৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰে ঘৰে তিৰংগা উৰুৱাবলৈ হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনায়। চৰকাৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত জিলা সদৰ মুছলপুৰত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। এই বিক্ৰী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত মাছন্তা মেগদালিন পাৰ্টিনে। উদ্বোধন কৰি তেখেতে কয় যে জিলাখনত 10টা বিক্ৰী কেন্দ্ৰ মুকলি কৰি মুঠ 90,000 জাতীয় পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে। জিলাখনত ইতিমধ্যে 60,000 পতাকা সম্পূৰ্ণৰূপে বিক্ৰী কৰাৰ বাবে সাজু কৰা বুলিও মন্তব্য প্ৰকাশ কৰে। আজিৰ এই সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বাক্সা জিলাৰ প্ৰকল্প বিষয়া চন্দন তালুকদাৰ, সহকাৰী আয়ুক্ত নিজৰা বড়ো, মেইন বিষয়া নীলো দাসকে ধৰি কেইবাগৰাকী উপস্থিত থাকে। আজি কি প্ৰগ্ৰাম বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আমি মহিলা চেল্ফ হেল্প গ্ৰুপসমূহে যিবিলাক পতাকা ইতিমধ্যে বনাইছে সেই বনোৱা পতাকাসমূহ বিক্ৰী কেন্দ্ৰ হিচাপত আজি মুছলপুৰত আমাৰ আনুষ্ঠানিকভাৱে মাননীয় উপায়ুক্ত মহোদয়ে আনুষ্ঠানিকভাৱে এইটো মুকলি কৰে আৰু ইয়াৰ পিছতে বাক্সা জিলাৰ বিভিন্ন ব্লকৰ অধীনত বিভিন্ন ঠাইত আমাৰ এনেকুৱা চেল পইণ্ট বনোৱা হ'ব, য'ত আমাৰ সৰ্বসাধাৰণ ৰাইজে খুব সহজে তেওঁলোকে পতাকাখিনি উপলব্ধ কৰিব ল'ব পাৰিব আৰু কিনিব পাৰিব। দেশবৰ্ষৰ ৭৫ বছৰ স্বাধীনতাৰ উপলক্ষে আৰু আমাৰ অমৃত মহোৎসৱৰ শুভক্ষণত আমাৰ সৰ্গৰ তিৰংগাৰ যিমান আমাৰ পাৰিম আমি চেল পইণ্টছ লঞ্চ কৰা হৈছে। আজি ধুনীয়াকৈ এটা চেল পইণ্ট লঞ্চ কৰা হৈছে আৰু আমাৰ চৰকাৰৰ উদ্দেশ্যটো হ'ল যে যিমান পাৰে আমাৰ দেশৰ মানুহৰ মনত দেশপ্ৰেম, দেশভক্তি, দেশৰ প্ৰতি নিষ্ঠা যিমান আছে এইটো জাগৃত কৰিবলৈ আৰু ঘৰে ঘৰে পতাকা জাতীয় পতাকাটো লৈ সন্মান জনাবলৈ আৰু এনেকুৱা ধৰণৰ বহুতখিনি আৰু চেল পইণ্টছ লঞ্চ কৰা যাব। আমাৰ গোটেই ডিষ্ট্ৰিক্টত 10খনমান লঞ্চ কৰা হ'ব আৰু প্ৰত্যেক FPS শ্বপৰ পৰাও চেল পইণ্টছ এষ্টাব্লিছ কৰা হ'ব। সেইখিনিৰ পৰা ৰাইজক অনুৰোধ জনাইছোঁ যে তেখেতে গৈ সেইখিনি ফ্লেগ আমাৰ জাতীয় পতাকাটো কিনিব আৰু ব্যৱহাৰ কৰিব, ধুনীয়াকৈ ঘৰত এইটো মানে লেহেৰাব লাগিব। আমাৰ ঘৰে ঘৰে তিৰংগাটো লেহেৰা পাব লাগিব। মুছলপুৰৰ পৰা চিন্তুমণি দাসৰ ৰিপৰ্ট, আছাম 15।